হেল্ল' বন্ধুসকল, মই পল্লৱ পাঠক আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল মাটিৰ মানুহ। মই পল্লৱ পাঠক। আপোনালোকে যদি মই এই ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাৰিব, লগতে চাইডত ঘণ্টা বটনটো প্লিজ দবাই দিয়ে। আজি মই কিহৰ বিষয়ে কথা ক'ম আপোনালোকেতো থাম্বনেইলখন চাই বা নাম চাই বুজিয়ে পাইছে, তেনেহ'লে দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ নে কি কয়। বন্ধুসকল, আজি মই আপোনালোকক এইখন বস্তুৰ বিষয়ে কিছু কথা ক'বলৈ ওলাইছো। বন্ধুসকল, মই কোনো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। যেতিয়ালৈকে গান শুনিব পৰা মোবাইল আহিছে তেতিয়ালৈকে এইখনৰ লগত আপোনালোকৰ এটা এৰাব নোৱাৰা সম্পৰ্ক আছে। এইখন হৈছে এখন SD কাৰ্ড বা মেমৰি কাৰ্ড। বন্ধুসকল, আপোনালোকে যদি আপোনালোকৰ মৰমৰ মোবাইল ফোন বা DSLR-টোৰ বাবে এখন মেমৰি কাৰ্ড কিনিব বিচাৰিছে তেনেহ'লে মোৰ এই ভিডিঅ'টো শেষলৈ চাওক। বন্ধুসকল, বজাৰত দুই ধৰণৰ মেমৰি কাৰ্ড পোৱা যায়। ইয়াৰে এক ধৰণৰ হৈছে DSLR-ত লগোৱা ডাঙৰ মেমৰি কাৰ্ড আৰু এক ধৰণৰ হৈছে মোবাইলত লগোৱা সৰু মেমৰি কাৰ্ড। আৰু এই মেমৰি কাৰ্ডসমূহৰ তিনিটা ভাগত ভাগ কৰা হৈছে। প্ৰথমটো হৈছে SD, দ্বিতীয়টো হৈছে SDHC আৰু তৃতীয়টো হৈছে SDXC। বন্ধুসকল, এই SD লিখা থকা মেমৰি কাৰ্ডখন 128 MBৰ পৰা 4 GB লৈ বঢ়াব পাৰি। আৰু ইয়াৰ পিছত বজাৰলৈ আহি SDHC লিখা থকা মেমৰি কাৰ্ড আৰু ইয়াক 4 GBৰ পৰা 32 GB লৈ বঢ়াব পৰা যায়। আৰু ইয়াৰ পিছত মোবাইল ফোনবোৰৰ কিছুমান বহুতো নতুন নতুন টেকন'লজিৰ আৱিষ্কাৰ হ'ল আৰু এই টেকন'লজিবিলাকৰ ফলত মোবাইল ফোনতো বহুত ষ্ট'ৰেজৰ প্ৰয়োজন হয়। আৰু সেয়ে ইয়াৰ পিছত আহিল SDXC লিখা থকা মেমৰি কাৰ্ড। ইয়াক 32 GBৰ পৰা 2 TB মানে 2000 GB লৈ বঢ়াব পৰা যায়। বন্ধুসকল, এতিয়া আহোঁ মেমৰিৰ ক্লাছলৈ। বন্ধুসকল, আপোনালোকৰ লগত থকা মেমৰি কাৰ্ডখন ভালদৰে চাই দেখিব যে তাতে কিছুমান নম্বৰ লিখা থাকে আৰু এই নম্বৰবিলাকে হৈছে সেই মেমৰিখনৰ ক্লাছ। সেই মেমৰি কাৰ্ডখনত ডাটা চেণ্ড বা ৰিচিভ কৰাৰ সময়ত লগা স্পীডৰ ওপৰত ভিত্তি কৰিয়ে এই মেমৰি কাৰ্ডখনৰ ক্লাছবোৰক ভাগ কৰা হৈছে। এই মেমৰি কাৰ্ডবিলাকত বিশেষকৈ 6টা ক্লাছ দেখা পোৱা যায়: 2nd ক্লাছ, 4th ক্লাছ, 6th ক্লাছ, 10 ক্লাছ আৰু U1, U3। বন্ধুসকল, আপোনালোকে চাব পাৰে যে কিদৰে এখন 32 GB মেমৰি কাৰ্ডৰ দাম 600 টকা হয় আৰু 2100 টকাও হয়। আৰু ইয়াৰ কাৰণ হ'ল যে ক্লাছ 4ৰ মেমৰি কাৰ্ডখনৰ ডাটা চেণ্ড আৰু ৰিচিভৰ স্পীডৰ তুলনাত U3ৰ মেমৰি কাৰ্ডখনৰ ডাটা চেণ্ড ৰিচিভৰ স্পীড যথেষ্ট বেছি। বন্ধুসকল, আৰু কেইটামান কথা মই আপোনালোকক ক'ব বিচাৰোঁ যে আপোনালোকে যদি আপোনালোকৰ মৰমৰ ফোনটোত কেৱল ভিডিঅ', ফটো আৰু ফিল্ম ৰাখিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এখন 4 ক্লাছৰ মেমৰি ল'ব পাৰে। কিন্তু আপোনালোকে যদি সেই ফোনটোত HD ৰেকৰ্ডিং কৰিব বিচাৰে তেনেহ'লে আপোনালোকে এখন 6 ক্লাছৰ মেমৰি নিশ্চয় লওক। কাৰণ যদি আপোনালোকে এখন 4 ক্লাছৰ মেমৰি এই HD ৰেকৰ্ডিঙত ব্যৱহাৰ কৰে তেতিয়াহ'লে এই HD ৰেকৰ্ডিঙৰ কোৱালিটি এই মেমৰিখনে লোড ল'ব নোৱাৰিব আৰু আপোনালোকৰ এই HD কোৱালিটিৰ ভিডিঅ' ৰেকৰ্ডিঙৰো পিকচাৰ কোৱালিটি একদম ঘাটিয়া হ'ব। ইয়াৰ পিছত বন্ধুসকল, আপোনালোকে যদি 4K ৰেকৰ্ডিং কৰিব বিচাৰে আপোনালোকৰ মৰমৰ মোবাইল ফোনটোত তেতিয়াহ'লে আপোনালোকে এখন U1 বা U3ৰ মেমৰি কাৰ্ড এখনহে ব্যৱহাৰ কৰক আৰু তেতিয়া চাব আপোনালোকৰ ভিডিঅ' কোৱালিটি একদম জাকাচ মজা হৈ পৰিছে। বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানে। আপোনালোক যদি মোৰ এই ভিডিঅ'টো চাই কিবা জানিছে বুজিছে তেনেহ'লে লাইকটো টিপি নীলা কৰি দিয়ক আৰু মাজত থকা গ'ল চিনটোত হেঁচা মাৰি দি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু চাইডত থকা ঘণ্টা বটনটো প্লিজ দবাই দিয়ে। বন্ধুসকল, আজিলৈ ইমানে। জয় আই অসম।